15 আগষ্ট ৰাইডৰ পিছত যে মানে যেতিয়া ঘূৰাব কৰাৰ পিছত বাইকখন ইমান লেতেৰা হৈ গৈছিল। আজি বাইকখন ধুই আছিলোঁ আৰু ধুই থাকোঁতে দিলে বৰষুণ। এতিয়া বৰষুণ দি আছে আৰু বাইকখন তাতে আছে। তাত পাইপ চাইপটো থৈ কিনে গুচি আহিলোঁ। হয় গোটেই একদম ফেচিয়া হৈ গৈছে মানে বৰষুণ দি আছে আৰু তো ওলাই যোৱাৰ কথা আছিল। বৰষুণে কিনকিনকৈ পেলাই আছে, চাওঁ কি হয়। কিন্তু এতিয়া বৰ্তমান নাই, অলপ আগতে আছে, বৰ্তমান নাই। চ' ওলাই যাওঁৱেই নেকি। আৰু বাইকখন ধুইছিলোঁ, বাইকখন পূৰা একদম মানে যোৱাকালি মানে সেই ৰাইডত যে গৈছিলোঁ, এনেকুৱা জেগাত বোকা সোমাইছে মানে এই ইঞ্জিনৰ মানে আপোনাৰ কি হয় পূৰা ভিতৰে এইবিলাক এনেকৈ ৰাস্তাতে ইফালে গোটেই মানে গোটেইটোত মানে সোমাই যায়। সোমাই গ'লে কি হয়, যদি নুধুৱে, যদি পেলাই থয় তেতিয়া বেছি বেয়া হয়। কাৰণ আৰু যেতিয়া বোকা লাগিব আৰু বেয়া হয়, মানে ডাঠ হৈ যায় বোকাটো। সেনেকৈ মানে মামৰ ধৰে, সেইকাৰণে ধুই দিলোঁ। বোকাটো লাগিবই এনে উপায় নাই, কিন্তু ধুই দিলোঁ আৰু মানে। কিন্তু এতিয়া এইখন লৈ নাযাওঁ, স্প্লেণ্ডাৰখন লৈ যাম। ব'লা আমাৰ হিন্দী গাড়ী লাগি যাব। আমাৰ কেইখন আমাৰ কেইখনত কিন্তু এটা অলপমান আছে ক্লিয়াৰেঞ্চ। কোনটোত নাই জানানে? চুইফ্টত নাই ইমান। চুইফ্টত কম। অ'কে গাইজ, এই ৰাস্তাটো দেখা পাই কিনে কিবা মনত পৰিছে নে আপোনালোক কওকচোন। এই আমি যে দৌৰিব আহিছিলোঁ, এই একদিনেই বন্ধ হৈ গ'ল। দুদিন আহিলোঁ, বৰষুণ আহিল কিবা সেই এতিয়া চাগে ৰাস্তাৰ অৱস্থা কি অৱস্থা হৈ গ'ল। এই ৰাস্তাত আৰু দৌৰিব নোৱাৰি আৰু নাই কি নে? নাই নোৱাৰি, সাঁতুৰিব লাগিব এই ৰাস্তাত। আৰু যোৱাকালি আপোনালোকক যোনটো ভিডিঅ', যোৱাকালি নহয় আজি যোনটো ভিডিঅ' আপোনালোকে পালে 8টা বজাত, মই যোনটো চিডিউল কৰি থৈ দিছিলোঁ, মাইক ছেটআপটো সেইটো হেলমেটত লগাওঁ, কিন্তু এইটো হেলমেটত মাইক ছেটআপ বৰ্তমান নাই। সেইটো হেলমেটত যোনটো মাইক ছেটআপ আছিল, মই কৈছিলোঁ আৰম্ভণিত যে অলপমান উইণ্ড নইজ আহিব পাৰে, কিন্তু সেইটো মানে কি হয়, উইণ্ড নইজ ইমান অহা নাই। কিন্তু যদি মই বেছি জোৰত চিঞৰোঁ তেতিয়া মানে চাউণ্ডটো অলপ ফাটি আহে। মানে মাইকটো অলপমান মানে পূৰা মুখৰ সন্মুখত আছিল, এতিয়া অলপমান বেয়া কৰি লগাইছোঁ। তো যেতিয়া সেইটো হেলমেট পিন্ধিম তেতিয়া টেষ্ট কৰি চাব লাগিব। এইটো কিহৰ এইটো হস্পিটেল নেকি? নাই হেৰি কি বুলি কয়, কোৱাৰ্টাৰ। অ'কে গাইজ, আমি বৰ্তমান আছোঁ বশিষ্ঠত। আৰু বশিষ্ঠত ইয়াতে আৰ্মি কেম্প চেম্প আছে, এইবোৰ চাগে কোৱাৰ্টাৰ, ইমান আইডিয়া নাই কিহৰ ওপৰত। তোমাৰ উশাহতে মই বিলীন হৈ ল'ৰাৰ কলা দিওঁ। ঐ ৰচোন, মই এটা পষ্ট বিচাৰি আছিলোঁ। এই আবে হেৰি যে আছে, তোমাৰ ভিতৰত মোক কি দিব আছে? নহয় তাৰ পৰা ফিল্ম ল'ব আছে। কিহত ল'বি? কোনখন কিমান জিবি সেইটো কম? 1.2 মান হ'ব। তাৰখন 3.2 জিবি। তেতিয়াহ'লে কি বা ডাউনলোড কৰিছোঁ ইয়ে জানে। মোৰতো 720p বাই ডাইৰেক্ট কৰিছোঁ। আগতে এইটোতো আমি এতিয়া যাম ক'ত, সেইটো কওঁ আমি পাহাৰত পিলিংকেইটা। অ'কে গাইজ, আমি এতিয়া পিলিংকেইটা পাহাৰত যাম। ভাৰ্গৱ আহিছে আৰু এইফালে ভৰদ্বাজ আহিছে। তো চুৰি কাটলি গাইজ, আমাৰ মানে কনফিউজন হৈছে কি, আমি মানে ফিল্ম ল'ব হৈছোঁ। মেইন কথা এটা কাম নহয়, আমাৰ 2-3টা কাম আছে। আমাৰ ফিল্ম আছে, গেম আছে। মানে এতিয়া মানে কি হৈছে, এই জেণ্ডাৰ বোলা যোনটো এপ আছিল সেইটো কৰিছোঁ মই আনষ্টল, আৰু প্লে ষ্ট'ৰত নাই সেইটো। এতিয়া ইহঁতৰ লগত সেইটো আছে। এতিয়া আমি ফিল্মখন লওঁ কেনেকৈ, কথা হৈছে সেইটো। না পেন ড্ৰাইভ আছে, না কিবা আছে, মানে সেইটো মাথা খটাই আছোঁ। কিন্তু আমি এতিয়া গৈছোঁ পাহাৰ এখনত, এই পিনে ওপৰৰ পিনে অলপ ভিতৰ পিনে যাব লাগিব। পিলিংকেইটা পাহাৰ বুলি কয়। তো আপোনালোকে পিলিংকেইটা পাহাৰ দেখা পাব আজি। ৰাইজ চাওকচোন কি হৈছে, পূৰা মদ পানী খাই কিনে এটা অৱস্থাই নাই। নিচাত পৰিছে নেকি দাদা? মদ চদ খাব পাৰে? ক'ত থাকে? হয় নেকি? ইছ ৰাম। ৰাইজ ফিলিং এটা ৰাস্তা ভাল নহয়, মিনি শ্বিলং টাইপ লাগিছে এইটো। মানে মানুহবিলাকৰ মানে সেই সাঁচি ছেকেণ্ড কপি ভাল লাগিল। পকা পানী পৰিলে ভৰিত। সেয়া চাওক ৰাইজ, কিমান ৰিস্ক। এয়া পিলিংকেইটা এখন বৰ্ডখন, আৰু আমি যাওঁ এইফালে ওপৰত। কেনেকুৱা ৰিস্ক হৈ গৈছে যে হাঁহি নাইচোন। অঁ, ৱাও মেন, ৱাও মেন। এই মিমটো যে আছে, ৱাও মেন। এনেকুৱা আছে নেকি কোনোবা এনেকুৱা মানুহ বোলে? নাই চবকে সুধিলে, ওলাল কি কাৰোবাৰ এখন হেৰি নতুন বাইক এখন আছে গ্লেমাৰ। সেই মানুহজনে তো সেই নতুন বাইকখনৰ এৰি থৈ পেলাই মোৰ বাইকখন লৈ গৈছে। সেইটো ওলাল নতুন চাবি দি।
তাৰপিছত আহি আছোঁ আৰু সি ঘূৰি আছে মালিক সি মানে কেনেকুৱা জানো হেৰি পল মাৰ্কেটৰ যোনটো মালিক না মালিকৰ মানে এছিষ্টেণ্ট হয় আৰু এইটো ঘৰত গুচি গৈছে সি এই মালিকৰ কামতে গৈছে পিকনিক অ'কে যেতিয়া বৰ্তমান আছোঁ পিলিংকেটা পাহাৰত আৰু ইফালে মই কেতিয়া আহিছিলোঁ মই 2 বছৰমান আগতে আহিছিলোঁ আৰু এতিয়া ফাৰ্ষ্ট আৰু বহুত বছৰৰ 1-2 বছৰ মূৰত আকৌ আহিলোঁ আৰু ইয়াতে মানে এতিয়া পৰিস্থিতি বহুত বেলেগ হৈ গৈছে কিন্তু ৰাতি হ'লে বেয়া ন কি কৰে মানুহ এই মানুহবোৰ ইয়াতে ইমান ভাল নহয় মানে বুজি পাইছে নাই এই সেই নিচা হয় ইয়াতে মানে ৰাতি হ'লে এতিয়া লোকেল মানুহখিনি বেছি ভালকৈ গম পাব মই লোকেল নহয় ভাৰ্গৱ লোকেল আছোঁ ভাৰ্গৱে বেছি ভালকৈ জানে সেইকাৰণে সোনকালে আহি গ'লোঁ এতিয়া সোনকালে ওলাই যাম আৰু ইফালৰ পৰা যোনটো ভিউ আহি আছে এটা এক্সিলেণ্ট ভিউ আৰু এটা বস্তু দেখাই আছে আৰু ফটো যে বাইকৰ মজা ফিচাৰ আছে চাওক না আপোনালোকে মই দেখাই আছোঁ এইটো বেছি ভালকৈ বুজাব পাৰিব দে ভাৰ্গৱ বুজোৱা কি হৈ আছে মানে এইটো প্ৰথমতে আমি নিউট্ৰেল কৰিলোঁ চাবিটো ওলাই দিলোঁ চাওক ৰাইজ চাওক গাড়ী নিউট্ৰেল কৰাৰ পিছতো চাবি ওলাই আহিছে চাই লওক তাৰপিছত গাড়ী ষ্টাৰ্ট হৈ গ'ল চাবি নোহোৱাকৈ বন্ধ কৰা এটা ফিচাৰ গিয়াৰত লগাওক তাৰপিছত এৰি দিয়ক লাহেকৈ বাছ আকৌ আৰম্ভ হৈ যাব উইদাউট চাবি কিলেছ ইগনিশ্যন নেকি ইয়াৰ পৰা চব মাটি লৈ যায় নহয় সেই গছডাল কি হৈছিল এই ৰকম অকল শিপাটোত লাগি আছিল মানে তই ঘৰৰ পৰা দেখা পোৱা হৈছে ধুনীয়াকৈ দেখা মানে অলপমান শিপাত ফাঁচি আছিল মানে গছডাল অলপমান শিপাত উল্টাকৈ ফাঁচি আছিল গছডাল এইখিনি মাজত নেকি মাজত আছিল কাটি চেচ খনন কাৰ্য চলি আছে ব'লা ভাৰ্গৱ লেটছ গো বাইক লোৱা কথা আছিল ৰাইজ আজি কাক লগ পালোঁ জেৰি নাম আছিল ন জেৰি লগ পালোঁ চাওক ৰাইজ জেৰি হাই কৈ দিয়া হাই ছাবস্ক্ৰাইব টু বিজেকে ফেমিলি বুলি কৈ দিয়া ছাবস্ক্ৰাইব টু বিজেকে বুলি কৈ দিয়াচোন ছাবস্ক্ৰাইব টু বিজেকে বুলি চাওক ৰাইজ জেৰি দীপাংকৰৰ নতুন পেট এইটো যোৱাকালি আনিছে চাগে য়েছ যোৱাকালি না আজি আনিছে আজি নে যোৱাকালি সুধিবলৈ গম পাম আৰু চাওক কি মৰম লগা কোনদিনা আনিলি ইয়াক আজি আনিছে চাওক চাওক কি মৰম লগা কৈ দিয়া ছাবস্ক্ৰাইব টু বিজেকে বুলি কৈ দিয়া ছাবস্ক্ৰাইব টু বিজেকে ভাই মজা বস্তু আনিলি ভাই মজা এনেকৈ ল'ব পাৰোঁ সৰু বাচ্চাজনকৈ ল'ব এইপিনে খাবি ৰ দি আছোঁ খুৱাইছোঁ দুটামান এতিয়া কিবা এটা খুৱাই দিম ডগ ফুড নতো নাম কি স্মাৰ্ট হাৰ্ট বা বেলেগো থাকে তোমাৰ আচ্ছা এইটো খোৱা এই চাব খালে চেলেকি খালে গোটেই চেছ ছেকেণ্ডত চেছ নাই আৰু নাই গোন্ধটো আছে আৰু নাই বাবা আৰু নাই এৰাই চিমন্ত আহিবলৈ কি কৈছা ৰাতিপুৱা সি বহুত দুখত মাকৰ পৰা মৰম লাগিছেনে নাই কুকুৰটো লাগিছে হা লাগিছে জেৰি পুৰা ফৰঘুমটিত ছুপাৰমেন প'জ দি কিনে শুই আছে দীপাংকৰৰ ঘৰত নতুন জেৰি আহিছে তাৰে কাৰণে পাৰ্টি নেকি দীপাংকৰ লুচি আৰু আলু কণীত ভাজি দিছে দবা সৈতে